গুড মৰ্ণিং এভৰিৱান। সকলো ভালে আছে নিশ্চয়। মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহক মই এটা ভিডিঅ' ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰোঁ। মই ক'লৈ যাওঁ, মই কি দেখাওঁ আৰু কাক কাক লগ পাওঁ আৰু সেইখিনি মোৰ লগতে চাই যাব আহক। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ব'লক তেন্তে। আৰু মই কালি কিছুমান ভিডিঅ' ইয়াত এড কৰিছোঁ। আৰু এতিয়া যাম আমি অলপ ফিল্ডলৈ, আমাৰ ফিল্ডখন অলপ দেখাম। আৰু মোৰ লগত থাকিব নীলাঞ্জনা। মোৰ ভিডিঅ'খিনিতো দেখিয়ে আছে। এতিয়া আমাৰ ফিল্ডত কি হৈ আছে মই সেইখিনি আপোনালোকক দেখাই লৈ যাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া ফিল্ডত আমি অলপ খোজকাঢ়ি দিছোঁ। পানী দিনবোৰ যে কেতিয়ানো পাৰ হ'ল, কিমান দিন এনেকৈ পানী নগছকা। এতিয়া আমি যিমান পাৰোঁ ফিল্ডখনতে কেইবাপাকো ঘূৰিবলৈ চেষ্টা কৰিম। আমাৰ ইয়াত সৰু ল'ৰা ছোৱালীখিনিক বক্সিঙৰ ট্ৰেইনিং দিছে। তেন্তে ব'লক আমি অলপ বক্সিং খেলকে চাই লওঁ। বক্সিং শিকিছা? লাভলীনা বৰগোহাঁইক চিনি পোৱা নে? কোন বাৰু? বক্সাৰ হয়নে? তেওঁ এইবাৰ কি মেডেল আনিবলৈ সক্ষম হ'ল বাৰু? এইবাৰ অলিম্পিক ক'ত হৈছিল? জাপানৰ টকিঅ'ত হয়নে? তোমালোকে লাভলীনাৰ দৰে হ'ব খোজানে? খোজা? আমাৰ উত্তৰ পূৰ্বৰ দুগৰাকী মহিলা বক্সাৰৰ নাম ক'ব পাৰিবা নি? কোৱাচোন। খুব সুন্দৰ দেই, পাৰিছা। সেয়া মাজত ৰঙা স্পৰ্টিং পিন্ধাজন আমাৰ গাঁৱৰে আমাৰ খুৰা হয়। তেখেতেও আগতে বক্সিং খেলিছিল আৰু তেওঁৰ চেষ্টাতে আজি এই ল'ৰা ছোৱালীখিনি বক্সিং খেলি আছে, শিকি আছে। আজিৰ যিটো যান্ত্ৰিকতাৰ যুগ, মোবাইলৰ লগতে মাত্ৰ আবদ্ধ নহৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল, শিশুসকল পুৱাই এনেকৈ ওলাই অহাত আমাৰ মনটো সঁচাকৈ খুব ভাল লাগিছে। গতিকে আহকচোন আমাৰ প্ৰশিক্ষক বিমান চুতীয়া ছাৰৰ সৈতে কিছু কথা পাতোঁ। পোনপ্ৰথমে দাই আপোনাক ধন্যবাদ জনাই আছোঁ যে আমাৰ বৰ্তমান যান্ত্ৰিকতাৰ যুগত আমাৰ এই কণ কণ শিশুসকল মাথো মোবাইলতে আবদ্ধ নাথাকি শিশুসকলক আজি আপুনি ফিল্ডলৈ উলিয়াই অনাৰ বাবে। আপুনি কিমান দিনৰ পৰা এই প্ৰশিক্ষণ দি আছে বাৰু? মই এই প্ৰশিক্ষণটো 2020 চনৰ পৰা দি আছোঁ। হয়। 2020 চনৰ পৰা আৰম্ভ কৰিলোঁ, 3 মাহমান আৰম্ভ কৰিলোঁ। তাৰপৰা কৰোণাৰ কাৰণে প্ৰেক্টিছটো বন্ধ কৰি দিলোঁ। তাৰপৰা এতিয়া অলপ কৰোণাটো শিথিল হোৱাৰ পিছত আজি 20-22 দিনমান হৈছে সিহঁতক এই ফিল্ডতে প্ৰেক্টিছটো দি আছোঁ। এই ক্ষেত্ৰত আপুনি কিমান জড়িত হৈছিলে, কিমান খেলিছিলে? মই বক্সিংটো 1992 চনৰ পৰাই আৰম্ভ কৰিছিলোঁ। 1992 চনত 2001লৈকে খেলিলোঁ। হয়। তাৰ মাজতে মই 1996ত নৰ্থ ইষ্ট ফেষ্টিভেলত আগৰতলাত হৈছিলে, তাত ৰূপৰ পদক পাইছিলোঁ। 97ত ছিকিম গেংটকত তাত ব্ৰঞ্জ পাইছিলোঁ। 1995ত ছিনিয়ৰ 41 ছিনিয়ৰ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত তাত অসমৰ হৈ মই পাৰ্টিচিপেট কৰিছিলোঁ। তাৰ বিশেষ ইমানেই হেৰি। সেই সময়ত আপোনালোকে কিমানখিনি সা সুবিধা পাইছিলে ধৰক খেলৰ জৰিয়তে? আমাৰ দিনত তেনেকৈ বিশেষ খেলৰ সা সুবিধা সিমান নাছিলে।
আমি ছিনিয়ৰ নেশ্যনেলত পাৰ্টিচিপেট কৰাৰ পিছত আমাক চৰকাৰে কিবা এটা সুবিধা দিম বুলি কৈছিলে চাকৰি ঠাই। আৰু এটা প্ৰশ্ন কৰিব খুজিছোঁ যে আপুনি সেই তেতিয়াই খেলৰ জৰিয়তে দেখা সপোনবোৰ আপোনাৰ জীৱনত পূৰ হ'ল বুলি আপুনি ভাবেনে? মই মানে খেলৰ জীৱনত মোৰ যিটো সপোন আছিলে সেইটোতো পূৰা নহ'লেই। হয়। এতিয়া মানে এই ল'ৰা ছোৱালীখিনিৰ যোগেদি ইহঁতক অলপ প্ৰশিক্ষণ দি মেলি যাতে ইহঁতৰ মাজৰ পৰাই ৰাষ্ট্ৰীয় হওক, আন্তঃৰাষ্ট্ৰীয় হওক বা অলিম্পিক হওক, তেনেকুৱা এটা সপোন মোৰ মনতে আছে। সেইকাৰণে ল'ৰাখিনিক এতিয়া প্ৰশিক্ষণ দি আছে। হয়, আমিও ধন্যবাদ জনাইছোঁ, কাৰণ আমি দেখিছোঁ যে লাভলীনায়ো এনেদৰে এখন ফিল্ডৰ পৰা গৈয়ে আজি অলিম্পিকত ব্ৰঞ্জৰ মেডেল আনিবলৈ সক্ষম হৈছে। গতিকে এইখন ফিল্ডৰ পৰাও এনেদৰে কোনোবা এজন হওক, দুজন হওক ওলাওক, আমি তাকে আশা ৰাখিছোঁ। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি শেষত কি ক'ব আমাৰ মন্ত্ৰী বিধায়কসকলক, যে কিবা ক'ব নেকি? মন্ত্ৰী বিধায়ক মানে আমি এতিয়া এইখিনিতে আমি ক্ৰীড়ামন্ত্ৰী বিমল বৰা, আমাৰ টিংখাং সমষ্টিৰ বিধায়ক আছিলে, তেওঁ ক্ৰীড়ামন্ত্ৰী বিমল বৰা আচলতে এইখিনিতে যাম, ফিল্ডখনৰ উন্নয়নৰ কাৰণে আমি দৰখাস্তখন লিখি থৈ দিছোঁ। যাম আৰু খেলৰ কিছুমান সামগ্ৰীৰ কথাও ক'ম তেওঁ। হয়, এতিয়া এই প্ৰশিক্ষণ অনুষ্ঠানে আমাৰ কণ কণ শিশুসকলক আৰু আগুৱাই লৈ যাওক, আমি তাকে লৈ আশাবাদী। গতিকে আপোনাকো আমাৰ গাঁৱৰ পৰা আমি সকলোৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ মাজতে আপোনাৰ দৰে এজন ব্যক্তি আছে। গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ বিধায়কসকলৰ, মন্ত্ৰীসকলৰো চকু পৰক আৰু সেই ধৰণে উন্নত ধৰণৰ আমাক সুবিধা দিয়ক, এই ছাত্ৰ ছাত্ৰীসকল, শিশুসকল আগবাঢ়ি যাওক। গতিকে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইটোৱে ভাবিছোঁ, এই ল'ৰাখিনি যাতে এতিয়াৰ পৰাই কিবা এটা সিহঁতি এই ব্যায়াম চ্যায়ামৰ যোগেদি ইহঁতি অন্ততঃ ধৰি লওক বেয়া বস্তুৰ পৰা বিৰত থাকক, সেইটো কাৰণে মই লাগি আছোঁ। আৰু গাঁৱৰ আমাৰ জ্যেষ্ঠকেইজনো মোক ছাপোৰ্ট দিছে, গাঁৱৰ গোটেই ৰাইজে ছাপোৰ্টটো দিছে, লাগি থাক। ইমান ধন্যবাদ। আপোনালোকে দেখিলে আমাৰ গাঁৱত কেনেদৰে বক্সিঙৰ প্ৰশিক্ষণ চলি আছে। এতিয়া আমি অকণমান গাঁওখনৰ মানে অলপ আৰু দেখাম। গাঁওখন আমাৰ বেছি নহয় বাৰু, এনেই মানে অলপ ক'ত ক'ত কি আছে দেখাম মানে। মই কৈছিলোঁ নহয়, এইটো আমাৰ লাইব্ৰেৰী হয়, ইয়াত আমি পঢ়িব আহিছিলোঁ সৰুতে। আমাৰ গাঁৱৰ একেবাৰে মানে আমাৰ ঘৰলৈ অহা মানে মেইন ৰাস্তা বুলি ক'লেও ভুল নহ'ব। এয়া আমাৰ তিনিআলি, সেইফালে আছে আমাৰ দুলদাৰ দোকান, যিখন বৰ্তমান শৰ্মা ষ্ট'ৰ। দুলদাৰ দোকান আমাৰ মানে একেবাৰে নিজৰ হ'লেও কিন্তু আমি পইচাটো দিব লাগে বাৰু, বহুত চিপচ, একো এটা বস্তু এনেই নিদিয়ে। আজি ইমান বছৰ খাই আছো যদিও মানে চানা পেকেট এটাও এনেই মানে এৰি নিদিয়ে তেওঁ। তেওঁ খাতা বুকত একেবাৰে 2 ছেকেণ্ডৰ পিছতে খাতা বুকত ৰেকৰ্ড হৈয়ে যায় মানে। তিনিআলিৰ পৰা এই ঘূৰি ঘূৰি চালে সেইফালে ফিল্ড আমাৰ ঘৰলৈ যায়, এইফালে আমাৰ ঘৰলৈ যায়, এইফালে আমাৰ পথাৰ, আৰু এইফালে আৰু এটা ৰাস্তা গৈছে। আমাৰ স্কুল এয়া দেই শৰ্মা ষ্ট'ৰ। এই শৰ্মা ষ্ট'ৰৰ ইয়াত কেঁচা থাকোঁতেও ইয়াত ল'ৰাবোৰে বহি বহি আড্ডা দিছিল, আৰু এতিয়া দুটাই মানে টেঙৰ যে পকা বনাই দিছে বহিবলৈ, যেতিয়া বেঞ্চ উলিয়াই দিব নালাগে আৰু। দুলা আপোনাৰ দোকানখন দেখাই দিছো দেই। এনেকৈ বহি বহিয়ে আমাৰ হেৰি দেই, ঘুগুনি ষ্ট'ৰ। আমি সৰুতে মানে স্কুলৰ পৰা আহি ইয়াত খাইছিলোঁ আৰু। এতিয়া ৰোমান চাই এবাৰ মাতি আছিল, আমাৰ বৰপথাৰ কিজনী এতিয়া হেৰি ধুনীয়া হোটেলত সোমাব। এইখন হৈছে আমাৰ বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়। ইয়াত আমাৰ কোন পঢ়িছিলে কৈ দিম আকৌ।
যা হেৰি আপোনালোকে জানেনে এসময়ত এইখন স্কুলতে বিখ্যাত পৰিচালক জাহ্নু বৰুৱাই পঢ়ি থৈ যোৱা তেখেত আহি এবাৰ সোমাইছিল ন ইয়াত এবাৰ আহিছিলে এবাৰমান আহিছিলে আৰু তেওঁ ঘৰ মানে অৰিজিনেল নহয় আৰু ইয়াত তেওঁলোক আছিলে ঔফুলীয়া বুলি কয় ন ঔফুলীয়া চাহ বাগিচা তাত আছে এয়া দেখাই দিছোঁ জাহ্নু বৰুৱা পঢ়া স্কুলখন এইফালে আজি আমি অকল এটা চাইডহে গৈছোঁ অহাকালিলৈ আমি আকৌ বেলেগ এটা চাইডে যাম আমি ধুনীয়া ধুনীয়া ঘৰ দেখাম আগতে এটা পুল আছে সৰুতে জানেনে এটা পুল আছে সেইটো দেখিব এই পুলটোত মানে আগতে এনেকৈ কচু ছিঙি লৈছিলোঁ স্কুলৰ পৰা অহা যোৱা কৰোঁতে আমাৰ মানে ঘৰটো আগতে এইটো চাইডে আছিলে হা আৰু মই ওচৰৰ মানে আমি গোটেই পাৰ্টনাৰকেইটা লগ হৈ পুলটো লুকাই এইটো পুলটো লুকাই আছে লৈ পিনে এনেকৈ কচু পাত এটা লৈছিলোঁ আৰু ইয়াতে এনেকৈ শিল এটা দি দিছিলোঁ এনেকৈ দি পানীৰ সোঁতত এইফালে এৰি দিছোঁ সেইটো এতিয়া পৰি যাব নি বেছি গধুৰ নি এইফালে গ'ল সেইফালে এইফালে চাইছিলোঁ আমি পানী কোবাল সোঁতত এৰি এনেকৈ ৰৈ থাকোঁ কেতিয়া ওলাব এইয়া ওলাই গ'ল সঁচাকৈ আগতে সেইটো ফূৰ্তিয়ে আজি পাইছোঁ বহুত ভাল লাগিছে দেই এতিয়া আমি ঘৰলৈ গৈছোঁ আৰু এই লাইব্ৰেৰীত যে গছবোৰ দেখিছে নহয় এই গছবোৰ মানে আমি মানে গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে কিছুমান আমি অনুষ্ঠান পাতোঁ বিহু পাতোঁ আৰু যিকোনো কিছুমান অনুষ্ঠান পাতোঁ আৰু তেতিয়া বৃক্ষৰোপণ হয় যে তেতিয়া আমি এই গছবোৰ ৰোৱা ইমান ডাঙৰ হৈছে চব আমাৰ আগতীয়াকৈ কোনো প্ৰস্তুতি নথকাৰ বাবে আমি প্ৰশ্নকেইটা সোধোতে বহুত খেলি মেলিও হৈছে কিন্তু তথাপিও আমি মনৰ ভাৱবোৰ জানিবলৈ আমি চেষ্টা কৰিলোঁ আৰু আশা ৰাখিছোঁ যদি কোনোবা মন্ত্ৰী MLA বিমল বৰাদেৱে যদি এই ভিডিঅ'টো চায় কেনেবাকৈ যদি তেওঁৰ লগত জড়িত ব্যক্তিসকলেও যদি এই ভিডিঅ'টো চায় তেন্তে আপোনালোকে সেইখিনি সা সুবিধা আমাৰ এই শিশুসকলক দিয়ক উন্নত মানদণ্ডৰ আমাক খেলাৰ সামগ্ৰী দিয়ক আমাৰ ফিল্ডখনকে হয়তো ভালদৰে বনাই দিয়ক আমি তাকে আশা ৰাখিছোঁ আৰু মই এইটো ভাবোঁ যে জয়ী হৈ অহাৰ পাছত ধৰক সকলোৱে সম্বৰ্ধনা জনায় কিন্তু এজন খেলুৱৈ যেতিয়া মানে নিজে সেই সংগ্ৰামৰ মাজেৰে যাব লগা হয় তেতিয়া বহুত কষ্ট হয় গতিকে অলপ যদি সা সুবিধা আমাৰ বিধায়কসকলে দিয়ে আমাৰ যদি চৰকাৰে অলপ সা সুবিধা আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিয়ে তেন্তে এই ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যোৱাত ভাল হ'ব আগবাঢ়ি যাবলৈ হ'ব আৰু আমি এয়াই ভাবোঁ আৰু আমাৰ গাঁওখনৰ লগতে আমাৰ ৰাজ্যখন আমাৰ দেশখনৰ নাম উজ্বলাই তোলক ধন্যবাদ আজিলৈ যাওঁগৈ আৰু ন ঘৰলৈ আজি বাই বাই কেইদিনমানৰ আগত মই ৱাও প্ৰডাক্টৰ মানে চি ভিটামিনৰ মই যিটো ফেচ ৱাছ সেইটো ইউজ কৰিছিলোঁ আৰু এয়া নটিজা এইবোৰ গোটেই মানে অৱস্থা নাই বাৰু যি কি নহওক ইয়াতে মই ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে আমাক জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কিবা ক'ব লগা থাকিলে মানে কমেণ্ট বক্সত কমেণ্ট কৰিব থেংক ইউ বাই